গুড মৰ্ণিং। ৰাতিপুৱা সোনকালে উঠিলোঁ, উঠি পিনি এতিয়া মুখ হাত ধুলোঁ, ফ্ৰেছ হৈ পিনি জাষ্ট বৰ্তমান ওলাইছোঁ। প্ৰথম চুলি কাটি আহোঁ বুলি ভাবিছোঁ, কিয়নো আজি ঘৰৰে বিয়া এখন আছে। চ' বিয়াখনত যাব লাগিব, বিয়াখনত ধুনীয়াকৈ হৈ যাব লাগিব। চ' এনেকৈ ইমান এনেকুৱা হৈ পিনি গ'লেতো ভাল নালাগিব ন, দেখিবলৈ বহুত মানুহ আহিব, হেৰি কৰিব মেলিব। চ' সেইকাৰণে প্ৰথম চুলি কাটি ধুনীয়া হৈ আহোঁ। তাৰপিছত আৰু বহুত কিবাকিবি কৰিবলগীয়া কাম আছে, কামখিনি কৰিম। চ' সেইখিনি আপোনালোকক দেখুৱাই যাম লগত কি কৰিম, কি নকৰিম। Hey guys, নতুনকৈ এটা বস্তু দেখাব বিচাৰিছোঁ। বিয়াখনলৈ আহিছিলোঁ, বিয়াখনলৈ আহি পিনি জাষ্ট এটা বস্তু দেখাব বিচাৰিছোঁ যে তাত এখন পৰ্বতত অৱস্থিত এখন কেমেলীয়া বাঘ আছে। চ' সেই কেমেলীয়া বাঘখনৰ এটা পইণ্ট অফ ভিউ দেখাব বিচাৰিছোঁ, মিনি পইণ্ট। চ' এখন বিয়া ঘৰত আহিছিলোঁ, বিয়া ঘৰত আহি পিনি এটা মিনি পইণ্ট দেখাব বিচাৰিছোঁ, আপোনালোকে চাই থাকক। এইটো ষ্টেপ এনেকৈ বনাইছে। চ' উঠি গৈ আছোঁ। আমাৰ ব্যস্ত আমাৰ সকলো। ৰনটো হাই বুলি কৈ দিয়া, দেহিং হাই বুলি কৈ দিয়া। কাবিয়া ঐ পাঞ্জল হাই বুলি কৈ দে। পাঞ্জলৰ নামটো কৈ নিদিওঁ আৰু দে, তোৰ নামটো পাৰ্থ। আমাৰ এজন ব্যস্ত মানুহ, আহিছিলোঁ বিয়াত এটা নতুন বস্তু দেখাব বিচাৰিছোঁ যে। চ' মানে কি নতুন নহয়, আপোনাৰ বিয়াৰ যিটো পানী তোলা পৰ্ব বুলি কোৱা হয় আমাৰ অসমীয়া সমাজত। চ' সেইটোকে আপোনালোকক দেখাব বিচাৰিছোঁ, অকণমান সৰু।